কৃষ্ণ ভালে আছা? ৰাধা কেনে দেখিছা? কৃষ্ণ একেই আছাচোন। ৰাধা সলনি নহওঁ যে মই। কৃষ্ণ জানিছিলোঁ তুমি একেই থাকিবা। ৰাধা ময়ো যদি জানিলোঁ হয় যে তুমি সলনি হ'বা। কৃষ্ণ সলনি মই হোৱা নাই ৰাধা। ৰাধা হাতত সুদৰ্শন লৈ কৈছা সলনি হোৱা নাই। কৃষ্ণ বুকুত এতিয়াও বাঁহীৰ সুৰ। ৰাধা বজাই দেখুৱাব পাৰিবা? কৃষ্ণ নবজাকৈ বিশ্বাস নকৰা। ৰাধা বিশ্বাস কানাইক কৰোঁ, দ্বাৰকাধিপতিক নহয়। কৃষ্ণ পাৰ্থক্য তুমি সৃষ্টি কৰিছা ৰাধা। ৰাধা এই কথাষাৰেই ৰুক্মিণীৰ সেন্দুৰখিনিলৈ চাই ক'ব পাৰিবা? কৃষ্ণ তুমি ৰুক্মিণীক ঈৰ্ষা কৰিছা। ৰাধা ঈৰ্ষা নিজৰ বস্তুক লৈহে হয়, আনৰ বস্তু লৈ কিহৰ ঈৰ্ষা? কৃষ্ণ আজি মই তোমাৰ বাবে বস্তু। ৰাধা হৃদয় নথকা প্ৰাণক মই বস্তু বুলিয়েই কওঁ। কৃষ্ণ মোৰ যে হৃদয়খন তোমাকে দি গ'লোঁ। ৰাধা তেন্তে ৰুক্মিণীলৈ কি থলা? হৃদয়বিহীন সেন্দুৰে সুখী কৰিব পাৰেনে এজনী নাৰীক? কৃষ্ণ ৰাধা ৰাধা ৰুক্মিণীৰ চকুলে চাই সুধিব পাৰিবা তেওঁ সুখী নে বুলি? কৃষ্ণ ৰাধা আৰু নকবা। ৰাধা জানো নোৱাৰা, তথাপি তেওঁ প্ৰাপ্তি আৰু মই নিচা। সেন্দুৰে বান্ধিব নেলাগে দিয়া, তোমাৰ নামতে এতিয়াও কপে মোৰ ভগা হিয়া। তুমি সদায় ৰুক্মিণীৰ আৰু মই কেৱল তোমাৰ বিৰহী পিয়া।